লকডাউন কৰোনা মহামাৰীৰ শৃংখলা ছিঙিবৰ বাবে বিশ্বৰ বিভিন্ন দেশে গ্ৰহণ কৰা লকডাউন ঘোষিত হৈছিল আমাৰ দেশতো। মহামাৰীৰ কবলৰ পৰা বচাবলৈ গৈ লকডাউন নমনা একাংশক বেত্ৰাঘাতো কৰিব লগাত পৰিছিল আৰক্ষী। এই অসম মুলুকত নহয়নো কি 21টা দিনৰ গৃহবন্দীত্বই ৰূপ ল'লে পথ বন্ধৰ, যেন বাটেদি বগোৱা বাইহে আহিব কৰোনা। সকলোৱে সজাগ সচেতন হৈ গৃহবন্দীত্বক আঁকোৱালি ল'লে পথ বন্ধৰ প্ৰয়োজনেই বা কি? ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই আলোকচিত্ৰকেইখনলৈ মন কৰক। বাঁহ জেং দি পথ বন্ধ কৰাটো সচেতনতাৰ প্ৰকাশ নে? আপোনাৰ কোনো আপোনজনৰ যদি জৰুৰীকালীনভাৱে চিকিৎসালয় নিব লগাত পৰে, তেন্তে সময় নকৰক। যদি অগ্নিকাণ্ড সংঘটিত হয় আপোনাৰ সমীপত, অত্যাৱশ্যকীয় খাদ্যৰ গাড়ী যাবই বা কেনেকৈ? পথ বন্ধ কৰোঁতে হাজাৰবাৰ ভাবক, আমি জানো আপুনি সজাগ, আমি জানো আপুনি সচেতন, আৰু মন গ'লে আপোনাৰ স্মাৰ্টফোনতো চাব পাৰে লকডাউনৰ গভীৰ অৰ্থ। পথ বন্ধই নহয়, আপোনাৰ সচেতনতাইহে খেদিব কৰোনা মহামাৰীক। সাৱধান হওক, সচেতন হওক।